হেল্ল' গুড মৰ্ণিং নমস্কাৰ আজি ৰাতিপুৱা মোৰ বেলকনিৰ পৰা শুই উঠি চাওঁ গোটেই আমাৰ কলেজখন পানীৰে ডুব গৈ আছে যে এবাৰ বাৰাকভেলীত আপোনালোকে যিহেতু জানেই নিউজ চাই আছে যদি 10 বছৰত আটাইতকৈ ৱৰ্ষ্ট ফ্লাড আহিছে গোটেই অসমতে চাওঁ আমাৰ কলেজ গোটেই ডুব গ'ল এতিয়ালৈকে এটা মহল্লাটো ডুব যাবই আৰু আমাক চাগে অকণমান পিছত ইভেকশ্যনো কৰাব পাৰে এইটো মোৰ ৰুমটো হয় আৰু চাওক ফাইনেলি পানী ঘণ্টাৰ মূৰে মূৰে বাঢ়ি আছে যেহেতু এঘণ্টা আগতে ইয়াতকৈ অকণমান কমকৈ পানী আহিছিলে কিন্তু এতিয়া এঘণ্টাৰ পিছত চাওক গোটেই পানী বাঢ়ি বাঢ়ি আমাৰ হোষ্টেলবোৰৰ গ্ৰাউণ্ড ফ্ল'ৰবোৰ গোটেই মানে পানী সোমাই গৈছে আঁঠুলৈকে পানী হৈ গৈছে সেয়ে এতিয়া আৰু আমাক ইভেকশ্যন কৰাইছে চাওক আপুনি চাব পাৰে গাৰ্লছ হোষ্টেলবোৰৰ পৰা কেনেকৈ ইভেকশ্যন কৰাই আছে ছোৱালীবোৰ ইভেকশ্যন কৰিছে নেক্সট আমাৰো পাল আহিব কিন্তু ক'ত লৈ যাব ক'ত থ'ব এইটো একো কোৱা নাই এতিয়ালৈকে আৰু ফাইনেলি টাইম আহি গ'ল আমাক ইভিক্ট কৰোৱা ছোৱালীবোৰ অলৰেডি ইভিক্ট হৈয়ে গ'ল মেক্সিমাম চ' এতিয়া আমাৰ পাল যিহেতু পানী বাঢ়ি আছে আৰু বাঢ়িয়ে থাকিব ভয় লাগে দিয়কচোন এতিয়া চাওক আমাৰ হোষ্টেলত কিমান পানী হৈ গৈছে আমাৰ কলেজত কিমান পানী হৈ গৈছে চাওক পানীয়ে পানী আৰু আমিতো কিছুমান নিউজ শুনি আছোঁ যে শিলচৰত কিছুমান জেগাত গোটেই বিল্ডিঙে ডুব গৈছে বুলি চ' এইবোৰ শুনিলে ভয় লাগে দিয়ক কিন্তু এতিয়ালৈকেতো আমি ছেফ আছোঁ এই চাওক এই বোৰটো মই কালি বনাইছিলোঁ এই বোৰটো বনাওঁতে বহুত কষ্ট হৈছিলে কাৰণ যোনবোৰ কলগছ মই দাঙিছোঁ কলগছ যোনবোৰ আনিছিলোঁ মানে বহুত গধুৰ আছিলে ওচৰ পাজৰ ঘৰৰ পৰা আমি খুজি পিনি আনিছিলোঁ আৰু যে মোৰ বনোৱা বস্তুটো যে কামত দিছে ভালে লাগিছে দিয়ক আৰু চাওক এয়া চাওক কিমান কঁকাললৈকে পানী হৈ গৈছে আজি ৰাতিৰ ভিতৰতে চাগে ডিঙিলৈকে হৈ যাব আমাৰ লগৰখিনি আমি ইভিক্ট হৈ আছোঁ বানপানী কেতিয়াও দেখা নাছিলোঁ জীৱনত যোনটো ফাৰ্ষ্ট টাইম দেখিছোঁ ধেমাজিৰ পৰা হয় কিন্তু ধেমাজিত আমাৰ তাতে বানপানী নহয় আমাৰ গোগামুখৰ পৰা হয় আমাৰ ধেমাজি জীয়াদৌল চাইডে বানপানী হয় বুলি বহুত শুনিছোঁ কিন্তু মই কেতিয়াও যোৱা নাছিলোঁ আজি ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ হৈ গৈছে বানপানীৰ এয়া চাওক আমাৰ কলেজ হোষ্টেল আমাৰ কলেজ গাৰ্লছ হোষ্টেল চব পানীতে ছাবমাৰ্জ হৈ গৈছে আমাৰ মৰমৰ জন্দা মোৰ আগে এতিয়া ক'ত লৈ যায় ক'ত থকায় কি খুৱাই পানী চানী দিয়ে নে নিদিয়ে সেয়াই মানে চিন্তনীয় বিষয় হোপ তেওঁলোকে যেন এৰেঞ্জ কৰে এইবোৰ বস্তু কাৰণ আমি ইয়াত যেতিয়া আছিলোঁ হোষ্টেলত তেওঁলোকে পানী শেষ হৈ গৈছিলে আৰু পানী শেষ হোৱাৰ কাৰণে আমি পানী চানী নোখোৱাকৈ আছিলোঁ এয়া চাওক আমাৰ ৰাস্তাৰ ওপৰতো চাওক কিছুমানে শৰণাৰ্থী লৈ আছে কাৰণ তেওঁলোকৰ ঘৰবোৰো পানীত ডুব গৈছে আৰু এইটো আমাৰ ওচৰতে থকা ৰাস্তাটো হয় আমাৰ কলেজলৈ অহা ৰাস্তাটো আমাৰ ওচৰতে আছে ডি ফাৰ্মাৰ হোষ্টেলটো বহুত মানুহ ৰেফিউজি কেম্প পাতি আছে টেণ্ট চেণ্ট লৈ বহি আছে বুলি শুনিছিলোঁ চাব পাৰে এয়া চাওক বহুত মানুহ চাওক ইয়াত শৰণাৰ্থী লৈ আছে আৰু ভাবিছিলোঁ তেওঁলোকে বাছ চাছৰ এৰেঞ্জ কৰিছে নেকি আমাক লৈ যাবৰ কাৰণে নাই কিন্তু আমি খোজকাঢ়ি যাব লাগিব আৰু ফাইনেলি খোজকাঢ়ি আমি আহি পালোঁ শিলচৰ মেডিকেল কলেজৰ OPD ডিপাৰ্টমেণ্টত ইয়াৰ পৰা আমাক ক'ত নিয়া হয় আমি জনা হোৱা নাই এতিয়ালৈকে চ' ইয়াতে গেডাৰ হ'ব কৈছে কাৰণে গেডাৰ হৈছোঁ এয়া হৈছে শিলচৰ মেডিকেল কলেজৰ OPD ডিপাৰ্টমেণ্ট য'ত পেচেণ্টবোৰ আহে মষ্টলি বন্ধুসকল আমাক ইণ্টাৰ্ণকেইটাৰ হোষ্টেলত যাব দিছে তাতে আমাৰ কাৰণে তেওঁলোকে থকাৰ ব্যৱস্থা কৰিব বোলে আৰু সেইকাৰণে আমি তাতে গৈ আছোঁ আমি সকলোৱে আৰু দেখাই থাকিম আপোনালোকৰ পৰিস্থিতিবোৰ আমি কেনেদৰে থাকোঁ কি খাওঁ ইয়াত চাওক আমাৰ থকা ব্যৱস্থা আমি ইয়াতে আছোঁ 10জন এনেদৰে আছোঁ আমাৰ লগৰখিনিৰ লগত আমি এতিয়া বন্ধুসকল আমাৰ কিছুমান বন্ধুৱে তেওঁলোকে ইয়াত নাথাকে আৰু তেওঁলোকে ঘৰলৈ যাবগৈ কিন্তু ঘৰলৈ যাবলৈ একো বাছ নাই ট্ৰেইন নাই তেওঁলোকে ফ্লাইটত যাব লাগিব কিন্তু ফ্লাইটত যাবৰ কাৰণেও 30 কিলোমিটাৰমান ৰাস্তা পাৰ কৰিব লাগিব যোনটো নেকি পানীৰে ডুব গৈ আছে তাৰ কাৰণে কোনো গাড়ী চাড়ী নচলে সেইকাৰণে তেওঁলোকে চাওকচোন কিহত যাব ট্ৰাক দি যাব লাগিব তেওঁলোকে ট্ৰাক ৰিজাৰ্ভ কৰিছে উপায় নাই কাৰণ ট্ৰাক নহ'লেতো পাৰেই কৰিব নোৱাৰি কোনো গাড়ীয়ে এইবোৰক আৰু এইটো ছেকেণ্ডৰ পাৰ্টি যোনটো নেকি আমাৰ ৰেফিউজি কেম্পটো এৰি পিনি তেওঁলোক গৈ আছেগৈ আমাৰ হোষ্টেলটো এৰি পিনি গৈ আছেগৈ তেওঁলোকো ট্ৰাকতে গৈছে কাৰণ ট্ৰাক নহ'লেতো ইয়াত নচলে একো পেট্ৰলো পাব নাই যিহেতু পেট্ৰল চেট্ৰল চব গুৱাহাটী ৰাস্তাটোৰ পৰা আহে ৰাস্তাই বন্ধ যেতিয়া
পেট্ৰল পাম্প পাব ক'ত চ' তেওঁলোকো গৈ আছেগৈ উপায়তো নাই কিন্তু ইয়াত মই আৰু মোৰ কেইজনমান লগৰ আছোঁ আমি যোৱা নাই আৰু কিছুমান ছিনিয়ৰ্ছবোৰ আছে আমি যোৱা নাই আমি পৰিস্থিতি ভাল হ'লেহে যাম ভাবিছোঁ কাৰণ মধ্যবিত্ত পৰিয়ালৰ কাৰণে ফ্লাইটত উঠাটো সহজ কথা নহয় আপোনালোকেতো জানেই আমি দুদিনমান ৰখি দিওঁ যদি বাছ চাছ চলেগৈ বাছ চাছ চলাটো বহুত সম্ভাৱনা আছে বাছ চাছ চলিলে আমিও যামগৈ আৰু প্ৰাৰ্থনা কৰি দিব পানী যেন কমে আৰু আমি যেন ভালে কুশলে থাকোঁ ধন্যবাদ থাকিল ভিডিঅ' চোৱাৰ কাৰণে